ফ্ৰেণ্ডছ, মই প্ৰাঞ্জল টিমবোৰে আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল প্ৰাঞ্জল টিম ব্লগলৈ। যদি আপোনালোকে প্ৰাঞ্জল টিম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। জিঅ'ৰ গ্ৰাহকসকলৰ বাবে এটা বেয়া খবৰ। আপুনি যদি এজন ৰিলায়েন্স জিঅ'ৰ গ্ৰাহক, তেতিয়াহ'লে আপুনি এতিয়া আপোনাৰ কলৰ পৰিৱৰ্তে আপুনি 6 পইচাকৈ প্ৰতি মিনিটত ভৰিব লাগিব। আপুনি ৰিলায়েন্স জিঅ'ৰ ফোন কৰিলে আপুনি কোনো ধৰণৰ পইচা ভৰিব নালাগে। তাৰ পৰিৱৰ্তে আপুনি যদি এয়াৰচেল, ভোডাফোন বা এয়াৰটেল কোনোবা লৈ ফোন কৰে, তেতিয়া আপুনি 6 পইচাকৈ প্ৰতি মিনিটত ভৰিব লাগিব। এইটো কিয় হ'ল? এইটো হৈছে ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জ, যিটো কয় IUC ৰ কাৰণে আপোনালোকে এই টেক্সটো ভৰিবলগীয়া হৈছে। আগতে ৰিলায়েন্সে জিঅ'ই নিজে এই পইচাটো ভৰি আহিছিলে, কিন্তু এতিয়া এই পইচাটো আপোনালোকে নিজে ভৰিব লাগিব। সেইকাৰণে আপুনি এতিয়া প্ৰতিটো কলৰ পৰিৱৰ্তে 6 পইচাকৈ প্ৰতি মিনিটত দিব লাগিব। জিঅ'ই সেইটো ভৰাৰ লগতে আপোনালোকক বহুতো সুবিধা কৰি দিছে যে তেওঁলোকে আপোনালোকক কিছুমান টপ আপ ভাউচাৰ দিছে। সেই টপ আপ ভাউচাৰসমূহ হৈছে যে আপুনি যদি 10 টকাৰ টপ আপ ভাউচাৰখিনি পায়, আপুনি 124 মিনিট কথা পাতিব পাৰিব। তাৰ পৰিৱৰ্তে আপুনি জিঅ'ৰ ফালৰ পৰা 1 GB ডাটা দিব। আৰু আপুনি যদি 20 টকাৰ টপ আপ ভাউচাৰটো ৰিচাৰ্জ কৰে, তেতিয়া আপুনি 249 মিনিট কথা পাতিব পাৰিব। তাৰ পৰিৱৰ্তে জিঅ'ই নিজৰ ফালৰ পৰা আপোনাক 2 GB ডাটা দিব। আৰু তাৰ উপৰি আপুনি যদি 50 টকা টপ আপ ভাউচাৰটো ৰিচাৰ্জ কৰে, তেতিয়া আপোনাক জিঅ'ই 656 মিনিট কথা পাতিব পাৰিব আপুনি বেলেগ এটা নেটৱৰ্কৰ লগত। তাৰ বাবে জিঅ'ই আপোনাক 5 GB ডাটা দিব। তাৰ উপৰিও আপুনি যদি 100 টকা টপ আপ ভাউচাৰ ৰিচাৰ্জ কৰে, তেতিয়া আপুনি 1362 মিনিট কথা পাতিব পাৰিব। জিঅ'ই তেতিয়া আপোনাক 10 GB ডাটা দিব। এইটো জিঅ'ৰ ফালৰ পৰা। গ্ৰাহকসকলে যিটো পইচা ভৰিবলগীয়া হ'ব, তাৰ কাৰণে তেওঁলোকে ডাটাৰ জৰিয়তে তেওঁলোকক। আজিৰ ভিডিঅ'টো এয়াই আছিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে, তেতিয়াহ'লে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ।